মই আজি ছ'চিয়েল মিডিয়াৰ জৰিয়তে নৱজিৎ নাৰ্জাৰী গোলাঘাট ডিষ্ট্ৰিক্ট শিশুপানী চাংঘাটীৰ তেওঁ সন্তান আজি তেখেতে টপ 7ত অন্তৰ্ভুক্ত হৈছে। সেয়েহে আমি তেখেতক আৰু ফাইনেললৈ লৈ যোৱাৰ কাৰণে আমি অসমবাসীয়ে চেষ্টা কৰিব লাগিব আৰু সকলো অসমবাসীক মই অনুৰোধ জনাওঁ যাতে নৱজিৎ নাৰ্জাৰীক সকলোৱে মৰম দি 9152915264ত ভোট দি তেখেতক জয়যুক্ত কৰাই লৈ যায়, যাতে ফাইনেল লিষ্টত তেখেতে আৰু অসমৰ সুনাম গৌৰৱ কৰি অনাৰ বাবে মই অনুৰোধ জনাম। আৰু যিসকল আমাৰ অল অসমত বড়ো ৰাইজ আছে, বড়ো ৰাইজলৈ মই অনুৰোধ যাতে তেখেতক মৰম দিয়ে, সকলোৱে মৰম দিলেহে তেখেতক আমি জিতাই অনাৰ কাৰণে আমি সক্ষম হ'ম। তেখেতে নিজৰ বহুত চেষ্টাত তেখেতে টপ 10ত সোমাইছিলে, টপ 10ৰ পৰা এতিয়া টপ 7ত গৈছে, কাৰণ আমি ৰাইজে তেখেতক সহায় কৰাৰ কাৰণে আৰু আমি এনেকুৱাই সহায় কৰি যাই থাকিবলৈ ভৱিষ্যত তেহে তেওঁ টপ ফাইনেলত আহিব পাৰিব। যদি আমি তেখেতক ভোট নিদিওঁ বা মিছ কল নিদিওঁ, তেখেতক আমি জিতাই অনাটো সম্ভৱ নহ'ব, কাৰণ তেখেতে মুম্বাইত বহুত কষ্ট কৰি আছে। তেখেতৰ কষ্টৰ জৰিয়তে তেওঁ টপ 10ত সোমাইছিলে। কিন্তু এতিয়া আমাৰ দায়িত্ব, এতিয়া আমাৰ অসমবাসীৰ দায়িত্ব, অসমৰ ৰাইজৰ দায়িত্ব যাতে তেখেতক আমি ফাইনেলত লৈ অহাটো, ভোট দিয়া দায়িত্বটো আমাৰ। যদি আমি তেখেতক ভোট নিদিওঁ, যদি আমি তেখেতক মিছ কল দি আমি ভোট নিদিওঁ, 9152915246 যদি আমি তেখেতক মিছ কল নিদিওঁ, যদি আমি এইটো মিছ কল নিদিওঁ, তেখেতক আমি জিতাই অনাটো সম্ভৱ নহ'ব। অসম ৰাইজক অনুৰোধ উঠি থাকিল মই হৈছে। মই ৰাইজলৈ অনুৰোধ জনাম, তেখেতক ভোট দিয়া টাইমিংটো হ'ল প্ৰত্যেক শনিবাৰে ৰাতি 9টা বজাৰ পৰা সোমবাৰে ৰাতিপুৱা 9 বজালৈ ভোটিং লাইন খোলা থাকে। আপোনালোকে মিছ কল দিব পাৰে, 9152915246ত ভোট দিলে তেখেতক ভোট পোৱা বুলি গম পাব। আপোনালোকে মিছ কল দিলে অট'মেটিক কাট হৈ যায়। সেই অনুৰোধ যাতে সকলোৱে অৱহেলা নকৰি অলপমান কষ্ট কৰি ভোট দিয়ক। কেতিয়াবা ভোট দিয়া টাইমত আমাৰ বিজিও থাকে, লাইনবিলাক বিজি থাকিলে আপোনালোকে চেষ্টা কৰি থাকিব, তেতিয়া লাগি যায়। কেতিয়াবা আমি অল অসম মানুহে আমি ভোট দি আছোঁ, আৰু যোৱাবাৰত চবচে হাইষ্ট ভোট পাইছে তেখেতে অল ইণ্ডিয়াৰ ভিতৰত। সেয়ে টপ 7ত তেওঁ সোমাইছে। এতিয়া টপ 7ৰ পৰা আমি টপ 6ত নিয়াৰ কাৰণে আমাৰ দায়িত্বটো আমাৰ ৰাইজৰ দায়িত্ব। তেখেতে নিশ্চয় কষ্ট কৰি আছে, আমি তেখেতক আনাৰ বাবে আমি নিশ্চয় আমি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ। আজি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কমিটিৰ হয় ৰাইজক অনুৰোধ জনাইছোঁ। ধন্যবাদ।